হৈছে গম পোৱা নাই গমেই পোৱা নাই হেল্ল' অ মা কি কৰি আছা অ ভাত খালা নাই আমি খোৱাই নাই ৰবা পঢ়ি আছিলোঁ ভালে আছানে দেউতা আহি পাইছে হ'ব দিয়া পঢ়িম দিয়া ইমান টেনশ্যন ল'ব নালাগে অ মা মই এতিয়া পঢ়োঁ অলপমান তোমাক পিছত কল কৰি আছোঁ মানে কলেজৰ কিবা এটা লিখিব দিছিল সেইখিনি কমপ্লিট কৰি হ'ব দিয়া বাই ঐ তোৰ কি পঢ়িব লগা একো নাই নেকি এই টাইম যে মোবাইলটো পিটিকি থাক তোক দেখাতে দেখাতে মোৰ বৰ লাগি গৈছে পঢ়িবি ৰ ঐ তোক মই এটা কথা কোৱাই নাছিলোঁ নহয় কি কথা এইবিলাক থ তোৰ কথাটোৱে শুনো কি হ'ল মই যে সিদিনা মাহীহঁতৰ বিয়ালৈ গৈছিলোঁ তাত মোক এজনে প্ৰপ'জ কৰিছে জান ৱাও কৰ ল'ৰাও নগাঁৱত ঘৰ কি কৰি ল'ৰাজনে অইলত চাকৰি কৰে তাৰ নাম অভি বিৰাট হেণ্ডচাম বাহ তোৰে ভাল দে পিছে তই কি ক'লি এতিয়ালৈকে একো হোৱা নাই চাওচোন মোৰ পিছে পিছে কিমান দিন দৌৰে চাবি আৰু আজিকালি ল'ৰা পাহৰি থাকিব সি মোক পাহৰিব মোৰ দৰে ছোৱালীটো পস্তাবহি অলপ আগতে যে সিয়ে মেছেজ কৰি আছিলে পিছে তাৰ বিষয়ে তই কি বুলি ভাব মোৰো ভাল লাগে ল'ৰাজনো ভাল কিন্তু মই এতিয়াতে একচেপ্ট নকৰোঁ দুদিনমান পিছত কৰিম ঐ চাচোন অভিয়ে ফোন কৰিছে ৰিচিভ কৰ কিয় ৰিচিভ কৰিম প্ৰথমতে মই এটিটিউড দেখাব লাগিব হ'লেও ৰিচিভ কৰিব লাগিছিল সিটো মোক ভাল পায়ে ময়ো ভাল পাওঁ ফোনটো কৰিবই ৰিচিভ কৰিম হ'লেও ইমান এটিটিউড দেখা ভাল নহয় ক্ষতি কৰিব পাৰে ঐ চাচোন আকৌ ফোন কৰিছে ৰিচিভ কৰ নকৰোঁ হেল্ল' অঁ প্ৰীতি আছে হেল্ল' অঁ কোৱা একচুৱেলি মই যে তোমাক কল কৰি আছিলোঁ অঁ মানে একচুৱেলি মই তোমাক প্ৰপ'জ কৰিছিলোঁ যে ভাল পাব নোৱাৰে তুমি একচেপ্ট নকৰি বহুত ভাল কাম কৰিছা আৰু মই তোমাক আজিৰ পৰা কল মেছেজ কৰি একো ডিষ্টাৰ্ব নিদিওঁ আজিৰ পৰা নকৰোঁ আৰু এতিয়া ৰাখিছোঁ হা বাই একো নামাত যে কিয় সি মোক ভাল নাপাওঁ বুলি কৈছে কি কিন্তু কিয় তই এতিয়া চিন্তা কৰিব নালাগে যি কৰিব লাগে মই কৰিম মই এতিয়া চাই ল'ম তই ভাল ভাল বুলি কৈ থকা ল'ৰাজন কেনেকুৱা সি তোক ইমান দুখ দিলে কিয় তাৰ ফেচবুক আছেনে নাই আছে কি নাম আছে অভি কাশ্যপ ৰ এইটো হয়নে অঁ এইটোৱে যে অভি তই চাই থাক যে তোৰ লগত গেম মই খেলিছোঁ ঐ সিদিনা হাই দিয়াৰ পিছত সি মোক মেছেজৰ বৰষুণ কৰি দিছে তই যিমান ভাল বুলি কৈছিলি ল'ৰাজন সিমান ঠিক নহয় মই যিটো দেখা পাইছোঁ সি বহুত ফাল্টু এতিয়াহে তাই মোৰ আচল ৰূপ গম পাইছোঁ ঐ চাচোন চা সি মোৰ কণ্টেক্ট নাম্বাৰটো খুজিছে কি কৰা যায়
দি দে তাকো একা দিব লাগিব পাগল হৈ আছে তাৰ আচলতে প্ৰব্লেম কৰবাত দি আছো আৰু তাকো নাম্বাৰটো দিলি নে নাই দি দিলো ঐ এটা কাম কৰ তাক এদিন কৰবাত লগ কৰিব মান ঠিকে কৈছা ঐ চানডে আমাৰ অফ আছে দেখোন সিদিনাই তাক মাতি দিওঁ নেকি সিদিনাই মাত সিদিনা আমি তাক দিনভৰ ৰখাম কাৰোবাৰ ফোন আহিছে ঐ কাৰ নাম্বাৰ পাইতো চাচোন চা এইটোচোন অভিন নাম্বাৰ বেটাৰ নাম্বাৰ দিয়াৰ লগে ফোন কৰিব হ'লেই ছোৱালী ভাগল কৰিব হেল্ল' হয় হয় দিয়া ময়ে তুমি চানডে লগ কৰিব পাৰিবা নেকি গল্ডেন পাৰ্কত হেল্ল' তোমালোক আহি পালানে নাই নাই পামেই আৰু শুনা মোৰ ফোনৰ চাৰ্জ কম আছে তুমি ৰৈ থাকিবা তাত মানে অফ হ'ব পাৰেতো আচ্ছা ঠিক আছে তোমালোক সোনকালে আহা মই ইয়াতে ৰৈ আছোঁ দিয়া হ'ব দিয়া ঐ তোৰ হৈছেনে নাই গৈছো ৰ 2 মিনিট তোৰ লগত আজি কি হ'ব নহয় বেচেৰাইটো কিজানি ৰখিয়ে আছে তাৰ আজি নাটকখন পিছে চাবলৈ জমিব ঐ তাক আজি আমি দিনভৰ ৰখাম বল ইমান লেট কৰিছে ঐ সেইজন নেকি সেইজনে বঢ়িয়া ৰ মোবাইলটো অফ কৰি লওঁ কল এটাই কৰি লওঁ আমি এতিয়া নাটকখন ইয়াৰ পৰাই চাই থাকিম সি বেটাই কিমান সময় আমাক ৱেইট কৰিব পাৰে ইছ বেচেৰালে বেয়াই লাগে জমিব আজি It's okay. Thank you. Hi, I am Avi. I'm Pointa. झोंके आज मौसमों से रूठ गए गुलों की शोखियां जो भंवरे आके लूट गए बदल रही है आज जिंदगी की चाल जरा इसी बहाने क्यों न मैं भी दिल का हाल जरा सवार लूं है सवार लूं By the way, তুমি যে ক'ত যাবা नलबारी मैं जाम बोला तुम्हारे ड्रॉप कर दियो के झोंके आज मौसमों से उठ गए गुलों की शोखियां जो भंवरे आके लूट गए बदल रही है आज जिंदगी की चाल जरा इसी बहाने क्यों न मैं भी दिल का हाल जरा सवार लूं मेरी मोरों में आही मेरी আহিব তোমাৰে
ঠিকনালৈ বুজানো বুজা অনুভূতিৰে আঁকোৱালি ল'ম দুবাহুৰে উৰি উৰি যাব খোজে স্মৃতি হৈ ৰোৱা অতীতৰে